হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি ভিডিঅ'টো কলেজৰ পৰাই আৰম্ভ কৰিছোঁ। 20 মে 2024 আমি আহিছোঁ ভাইভা দিবলৈ কলেজলৈ। আজি শেষৰ দিন বুলি ক'লেও চাগে আমাৰ ভুল নহ'ব। আৰু চবেই লিখা লিখি কৰিছে। মোৰ এলফাবেটটো আৰ যিহেতু বহুত লাষ্টত ভাইভা দিবলৈ পাম, সেইটো কাৰণে মোক কোনেও লিখা নাই। এয়া ভাইভা দিবলৈ ফাইনেলি সোমাই গ'লোঁ। ভাইভা দি ওলাই অহাৰ পাছত মোক তত দিয়া নাই, গোটেইখিনিয়ে হেঁচা মাৰি ধৰিছে লিখিবলৈ। আজি মনৰ কথাবোৰ ইউনিফৰ্মতে লিখিলে। গোটেইকেইজনী আমি লাইন পাতি লিখিছে মনৰ কথাবোৰ ইজনীয়ে সিজনীক। বহুত বেছি ভাল লাগিছে। লগৰকেইটা লগতে মেম এজনী মৰমৰ, আৰু বহুত বেছি ভাল লাগিছে। আচলতে এই সময়খিনিত একো উপলব্ধি কৰিব পৰা নাছিলোঁ। যেতিয়া ঘৰলৈ যাওঁ বুলি ক'লোঁ তেতিয়াহে মনটো দুখ লাগিছিলে। আৰু ৰং লগাই একেবাৰে হাতে চাতে ক'লা, আমাৰ গোটেই হাতকেইখন চাবলগীয়া হৈ আছিলে। আৰু তাৰ পাছতে আমি আহিলোঁ গোটেইখিনিয়ে খাবলৈ 8টা মিলি। বাকী লগ ধৰিছিলোঁ, সিহঁতৰ নিমিলিলে সুযোগ, সেইটো কাৰণে খাব নোৱাৰিলে। আমিয়ে আহিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে কওঁ, সকলোকে বহুত বেছি মিছ কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টি ভাল পালে। বাই।